जनायाव नंखाय रांजों लोगोसे सासे बांलादेशी सुबुं हमनो हादों। दिनै फुंबिलि समाव जनायनि अमरपुर गामियाव 1,02,000 नंखाय रांजों लोगोसे सासे बांलादेशी सुबुंखौ TMPK आरो रायजोफोरा हमनानै पुलिसनो गथायो। मिथिनो मोननाय बादिब्ला गाली सिखारी गामि पन्चायतनि अमरपुर गामिनि गंसे गेलामाल दखानाव सासे सिनाय मोनै सुबुङा सिगारेट बायनो थाखाय 500 रां होनायाव दखानिया नंखाय रांनि सन्देह खालामनानै रायजोनो आरो गाली आन्चलिक TMPKनो फोरमायनायाव सैथोखौ हमनो हायो आरो नंखाय रांजों लोगोसे सासे बांलादेशी सुबुंखौ जनाय पुलिसनि आखायाव गथायनानै हरो। लोगोसे हमजानाय बांलादेशी सुबुंनिफ्राय गुमानि SK मुंनि नंखाय आधार कार्ड आरो नंखाय इश्रम कार्डबो बोखांनो हायो। बेनि अनगायैबो बे हमजानाय सुबुङा गावखौ बांलादेशनिफ्राय गोबाव समनिफ्रायनो साप्लाय खालामगासिनो दं होननानै बुंनानै लायो आरो गावजों लोगोसे आरोबाव सानै थेलाम ओनसोलावनो जि फाननायजों लोगोसे नंखाय रांनि साप्लाय खालामगासिनो दं होननानै फोरमायदों। बेनिखायनो सिगा आन्चलिक TMPK आफादा खौरांनि गेजेरजों रायजो राजाफोरखौ बेनि सायाव सांग्रां जानानै थानो थाखाय खावलायदों। আৰু দুইজন লোক আছে আপোনাৰ ক'ত আছে এতিয়া দুইজন তেলেমত আছে কি কৰে তেওঁ কাপোৰ বেপাৰ কৰে আপোনাৰ ঘৰটো ক'ত বাংলাদেশ ইয়াত ক'ত থাকে আপুনি কালি থাকে কি কৰিব আনিছিলে এইটো পইচাটো বেপাৰ কি কাপোৰ বেপাৰ আপোনালোকৰ টিম কিমান আছে আৰু কেইজন আছে দুজন আছে হা দুজন আছে কি নাম হয় নুর ইসলাম পারুল আপনার নামটা কি হয় গুমানি রহমালি জায়গাটো চাপাই ইয়াত ক'ত থাকে আপোনালোকে গালিতে থাকে আমার এই গালি চিকারি গাঁও পঞ্চায়েতৰ অন্তৰ্গত আমাৰ অমৰপুৰ এখন গাঁও আছে। অমৰপুৰ গাঁৱত এজন মানুহে যিজন মানুহ বাংলাদেশী বুলি আমি ইতিমধ্যে গম পাইছো সেইজন মানুহে আজি ৰাতিপুৱা এখন দোকানৰ পৰা জাল নোট 500 টকা লৈ মেলি চিগাৰেট কিনিব গৈছিলে আৰু চিগাৰেট কিনোতে মানে গাঁৱৰ মানুহে ধৰিলে যিহেতু আমাৰ বাটা কমিটি বহুত ষ্ট্ৰং আছে অমৰপুৰ গাঁৱত আৰু সিহঁতে আমাৰ আঞ্চলিক কমিটি আমি যিহেতু এখন সভা পাতি আছিলো এই সভালৈকে এটা খবৰ দিলে জাল নোট লৈ এজন মানুহে মানে এনেকা বস্তু কিনিবৰ কাৰণে আহিছে। এখেতক আমি আমাৰ আঞ্চলিক কমিটি ইয়াতে সম্পূৰ্ণৰূপে ধৰা পৰিলো। ইয়াৰ মাজতে আপোনালোকে দেখি পাইছে ইয়াৰ জাল নোট লগতে ইয়াৰ যিকেইটা ডকুমেণ্ট চব মানে মিছা। ইয়াত আমি সোধ-পোছ কৰাৰ পাছত আমি গম পালো যে এখেত আমাৰ এই বাংলাদেশৰ পৰা অহা বুলি অনুপ্ৰৱেশকাৰী এজন বাংলাদেশী বুলি আমি ইতিমধ্যে গম পাইছো। টিমত আছে বুলি ক'লে দুজনমান আৰু আছে বোলে তেলাম গাঁও পঞ্চায়তৰ অন্তৰ্গত তেলামতে আছে বুলি ক'লে ইতিমধ্যে তাতো আমি টাকা মিচিং পৰিণ কাবাঙক খবৰ দিছো তাত এতিয়া ইনকুৱাৰী চলি আছে। ৰাইজক আমি সজাগ হ'বলৈ এইটোৱে আহ্বান জনাইছো যিহেতু এই জাল নোটটো আমাৰ ইয়াতে মানে 1 লাখ টকাৰ জাল নোট আছে ইয়াতে 1,28,000 টকা জাল নোট ইতিমধ্যে সিহঁতে কেইটামান ইউজ কৰিলে কেইটামান টকা ইউজ কৰিছে যিকেইটা বাকী আছে এইটো বাকী আছে যেনেকা আছে এনেকে আছে। এইটো কাৰণে আমি সম্পূৰ্ণৰূপে আমি গাঁওবাসীক সজাগ হ'বৰ কাৰণে আহ্বান জনাইছো। ইয়াত যদি এনেকুৱা সজাগ সচেতনতাৰে এই অনুপ্ৰৱেশকাৰী মানুহক বিনা অচিনাকি মানুহক যদি সোমাব দিয়ে তেতিয়াহ'লে আমাৰ ভৱিষ্যত এটা শংকা হৈ পৰিছে। এইটো কাৰণে সকলোকে সজাগ হৈ থাকিবৰ বাবে অনুৰোধ জনাইছো। চিগাৰেট কিনিবলৈ আহিছিলোঁ চিগাৰেটৰ পৰা মই ধৰিলোঁ চিগাৰেটটো দিছে মই খুৱাই এইটো খোলা বিড়ি খাই মোৰ দোকানত সোমালে এই মোক চিগাৰেট 5টা খুজিছে 5টাত মই দিলোঁ দিয়াৰ পিছত এই পইচাটো মই চালোঁ তাৰপিছত অলপ সন্দেহ যেন নিচিনা লাগিলে মই তাৰপিছত মই চাই অলপ 2-3জনৰ মানুহ মাতি পিনি চালোঁ পইচাটো এইটো পইচা চাই ল'ম অৰিজিনেল নাই ডুপ্লিকেট চাওঁতে মই অন্য জেগাত আছিলে তাৰ পৰা মই মাতি পিনি তাক মানুহটোক মই পঠাই দিলোঁ আপোনাৰ পইচাটো ডুপ্লিকেট আছে মই কেনেকৈ কিনাটো তাত দোকানত আহিলে অলপ সোমাই দিয়ে চিগাৰেট বিড়ি খাই খোলা বিড়িটো একদম খুজি খাই এনেকৈ অহা যোৱা কৰি থাকে আগৰ পৰা চিনি আছিলোঁ মানুহটো